নমস্কাৰ ফ্ৰেণ্ড, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। যদি আপোনালোকে গানৰ লিৰিক্স, যদি শ্বৰ্ট ফিল্মৰ ষ্টৰী এইবিলাক যদি প্ৰয়োজন হয়, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মই বৰ্তমান লিখি আছোঁ সৰু কাহিনীবিলাক, শ্বৰ্ট ফিল্ম আৰু গানৰ লিৰিক্সবিলাক। যদি বিচাৰে আপোনালোকে মোক কণ্টেক্ট কৰিব। ধন্যবাদ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, বেমাৰ হৈ আছিল। এতিয়া অলপ আৰু ভাল পাইছোঁ। চৰ্দি, জ্বৰ। আজি ঘৰতে অকণমান কাম কৰিম, সেইবোৰ দেখাম। এইটো আহিছে আমাৰ কাটাপ্পা। কাটাপ্পা হাই কোৱা, হাই কোৱা। এই কাটাপ্পা, কাটাপ্পা, সেইটো কাটাপ্পা। সেইটো কাটাবা হ'ল ন। কেইদিনমানৰ আগত জলকীয়া পুলি কেইটামান পেলাইছিলোঁ গুটি। এতিয়া আমি পুলিকেইটা লৰাই দিম। फ्रेंड्स, वीडियो में बने रहे आप लोग, देखते रहे मेरे यूट्यूब मिक्स चैनल को। यार से टिट्टा केरेला और इकरा से बिलाही। মানুহজনী আজি খং উঠি আছে বোলে দেই, মনে মনে কৈ থাকোঁ কামবিলাক। के स्टैंड बना ले ये बहुत है ना। ফফলা জলকীয়া আছে, ফফলা জলকীয়া, ফফলা জলকীয়া, ভূত জলকীয়া, ভূত কয়। ইয়াতে ইয়াতে মিক্স আছে। ক'ত মই ইয়াতহে দিছিলোঁ। তো ফ্ৰেণ্ডছ, আমাৰ সৰু সুৰা বাগানখন ৰেডি হ'ল আৰু শেষত। এইকেইটা আজি ৰুই দিছিলোঁ। এইকেইটা জলকীয়া